কৃষ্ণ সমূহ আই মাতৃ বাপ বন্ধুসকল, আজি পবিত্ৰ ভাদ মাহৰ শ্ৰীমন্ত শংকৰদেৱৰ আজি মৃত্যু তিথি আছিলে। এয়া মৃত্যু তিথি উপলক্ষে আজি এই নামঘৰ ভাগত নাম কীৰ্তন প্ৰসংগ হ'ল। এয়া নাম শেষ কৰি এতিয়া আই গোপিনী বাপ বান্ধৱসকলে এয়া প্ৰসাদ বিতৰণ কৰি আছে। আপোনালোকক দেখুৱাইছোঁ বৰ সুন্দৰ নামঘৰ ভাগ, আৰু নামঘৰ ভাগ ইমান পবিত্ৰ নামঘৰ ভাগত পুৰুষ মহিলা উভয়ে নাম কীৰ্তন আৰু প্ৰসংগ দিহানাম আদি গোৱা হয়। এই আমাৰ উত্তৰ শৈবৰগাঁও নামঘৰৰ এই দুগৰাকী আই মাতৃ আহিছে সুদূৰ দিল্লীৰ পৰা। ইয়াতে জন্মস্থান তেওঁলোকৰ মাক দেউতাকৰ ঘৰ ইয়াতে। গতিকে প্ৰতি বছৰৰ পবিত্ৰ এই ভাদ মাহটোত তেওঁলোক আহি ইয়াত এখন নামঘৰ ভাগত শৰাই দিয়েহি। গতিকে তেওঁলোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ব্যক্তিয়ে আমাৰ সংঘৰ লগত জড়িত আৰু ইমানেই ভক্তিপৰায়ণ, সুদূৰ দিল্লীত থাকিও আমাৰ অসমখনক পাহৰা নাই। গতিকে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোক সুস্থ সবল হৈ থাকক, এনেদৰে প্ৰতি বছৰে আহি আমাকো কৃতাৰ্থ কৰিব আৰু লগতে ভগৱানৰ ওচৰতো অকণমান সেৱা গ্ৰহণ কৰিব। ধন্যবাদ।